হঠাৎ উত্তপ্ত পৰিস্থিতি। দুই ফৈদৰ মাজত সংঘাত। দুৰ্গা পূজাৰ চান্দাক লৈ অশান্ত পৰিৱেশ। উত্তৰ ত্ৰিপুৰাৰ কদমতলাত দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতে ভয়ংকৰ ৰূপ লয়। চাওক কিদৰে উত্তেজিত লোকে লণ্ড ভণ্ড কৰিলে নিৰীহৰ ঘৰ, দোকান পোহাৰ। অভিযোগ মতে যাত্ৰীবাহী গাড়ী ৰখাই দুৰ্গা পূজাৰ চান্দা দাবী কৰিছিল ইণ্ডিয়ান ক্লাবৰ কদমতলাৰ সদস্যসকলে। তাৰ পিছত দুই ফৈদৰ মাজত কথাৰ কটাকটি হৈ বিনষ্ট হৈ পৰে পৰিৱেশ। কণ্টেকতে সমগ্ৰ কদমতলাত বিয়পি পৰে ক্ষোভ। পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ আৰু গুলীচালনা কৰে। সমগ্ৰ কদমতলা কুৰ্তি বিধানসভা এলেকাত জিলা প্ৰশাসনে জাৰি কৰে কাৰফিউ। কৰিমগঞ্জৰ পৰা সুমিত্ৰ দাসৰ ৰিপৰ্ট, টাইম 8।